মই এতিয়া বনাম লাই শাক আৰু এয়া এৰি এটা বইল কৰি থৈছোঁ। ভিডিঅ' কৰি আছোঁ। প্ৰথমতে লাই শাকখিনি অকণমান ভাজি ল'লোঁ আলুৰ সৈতে। তাৰপাছত এতিয়া লেটাকেইটা বইল কৰি লৈছোঁ নিমখ অকণমান দি পিনি। তাৰপাছত এতিয়া লেটাকেইটা প্ৰথমতে ফ্ৰাই কৰি ল'ম তেলত। ফ্ৰাই কৰি আকৌ লাই শাকৰ ভাজিখিনিৰ লগত মিলাই দিম। এয়া কেৰাহীটো গৰম হৈছে। ইয়াত এতিয়া মই মিঠাতেল অকণমান দি দিছোঁ। অকণমান দিলেও হ'ব। তেলকণ এতিয়া অলপ গৰম হ'বলৈ দিছোঁ। তেলকণ গৰম হ'লেই লেটাকেইটা তাত দি দিম। এয়া তেল ইতিমধ্যে গৰম হৈছে। ইয়াত ধোঁৱা আহিছে দেখিছে। লেটাকেইটা এতিয়া দি দিওঁ। এনেকৈ লেটাকেইটা হোৱালৈ অলপ দেৰি লৰাই থাকোঁ। অকণমান ইয়াত নিমখ দি দিব লাগিব। নিমখ বইল কৰোঁতে দিছিলোঁ যদিও অলপ টেষ্টটো হ'বলৈ অকণমান আৰু অকণমান দিব লাগিব। এয়া নিমখ অলপ দি ল'লোঁ। লৰাই এয়া আমাৰ গেছতে জুই চোলা মাৰিব নাজানে কেনি গেছতে ফুলজাৰি জ্বলাইছে। দেৱালী লাগিলেই। হেপ্পী দেৱালী শুন। ৱেলকাম এদাই হ'ল। এতিয়া নিমখ অকণমান দিলোঁ। দি পিনি এনেকৈ অলপ লেটাখিনি লৰাই দিওঁ। সেয়া লেটাখিনি ইমান ধুনীয়াকৈ টাইট হৈ গৈছে দেখিছেনে? কিমান ধুনীয়াকৈ টাইট হৈ গৈছে। আৰু অলপ টাইট হ'লে লেটা এই দীঘলবিলাক মাজতে অলপ ছিঙি দিম। ৰ'বা কৰিবা, মই এইটো কামটো কৰি লওঁ। এয়া লেটাবিলাক এনেকৈ মাজতে দুডোখৰকৈ কেৰাহীতে ছিঙি দিছোঁ যাতে তেলটো সোমায়। বস্তুটো এনেও অলপ তেলি যদিও তেলত বনোৱাৰ নিচিনা হ'ব নোৱাৰে আৰু দিয়কচোন। চব নকৰোঁ, নিৰ্দিষ্ট কেইটামান কৰি দিছোঁ। আমাৰ ল'ৰাটোৱে লেটা নাখায়, গতিকে তালৈ ভাজি অলপ এক্সট্ৰাকৈ কাঢ়ি থ'ব লাগিব। আমি দুটা মানুহহে। এতিয়া মই এই লাই শাকৰ ভাজিখিনি লেটা তেনেকৈ ঢালি দিম। তাৰপাছত এনেদৰে ধুনীয়াকৈ লেটাখিনি মিহলি হোৱাকৈ ধুনীয়াকৈ ভাজিখিনি লৰাই দিম। আপোনালোকেও এনেকৈ লাই শাকৰ সৈতে এৰি লেটা বনাই খাবচোন। আমি ভালেই পাওঁ খাই। আপোনালোকে বা কেনেকুৱা পায়, নিশ্চয় মোৰ মতে ভালেই পাব লাগে। আৰু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। লাই শাকত নিমখটো অলপ কমকৈ দিলেও হয়, কাৰণ সৰহ হৈ থাকোঁতে লাই শাকত নিমখ দিলে ধৰিব নোৱাৰি, কমি যায়তো। একেৰাহে লাই শাক বনাইছিলোঁ, এইকণ হ'লগৈ। কেৰাহীটো আমাৰ বেছি ডাঙৰ নহয়, দুটা মানুহৰ জোখৰহে। সেইডাল জ্বলাব লাগিব। ৰ'বা, তুমি গেছত নজ্বলাবা দেই। সৰু ল'ৰাই গেছ নুচুৱে, মই জ্বলাই দিম দেই। নহ'লে জুই চোলা মাৰি জ্বলাব লাগিব। জুই চোলাত মাৰি জ্বলাব নোৱাৰা, কাঠি এদাই হৈ যাব, ফুলজাৰি নজ্বলে। এনেকুৱা ফুলজাৰি হ'ব। এইখিনি ইতিমধ্যে হৈ গৈছে। এয়া আলু সিজিলে, এয়া ভাঙি চাইছোঁ। এয়া আলু সিজিলে। এয়া আলু ধুনীয়াকৈ সিজি গ'ল।
এয়া হৈ গ'ল কিমান ধুনীয়া লাগিছে চাওকচোন ভাজিখিনি দেখিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে লেতাৰ সৈতে লাই শাকৰ ভাজিখিনি দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে গতিকে খাবলৈও নিশ্চয় ভালেই হ'ব এনে ধৰণৰ কিছুমান ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব লগতে সাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো ধন্যবাদ